নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত দৈ বা কণী নিদিয়াকৈ কেনেকৈনো এগলেছ কেকৰ এটা ৰেচিপি বনাব পাৰি তাকে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। ইয়াৰ কাৰণে মই লোৱা সামগ্ৰীখিনি আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই এটা বাতি লৈছোঁ। সেই বাতিটোতে গাখীৰখিনি মই দি দিছোঁ। এই গাখীৰখিনি মোৰ ৰুম টেম্পাৰেচাৰৰ গাখীৰ হয়। আৰু ইয়াতে মই চেনি দিছোঁ আধা কাপ। এতিয়া এইখিনি ভালকৈ মিলাই দিম। এনেধৰণে ভালকৈ মিলাই দিব। এতিয়া মই দিছোঁ অইল, ৰিফাইন অইল দিছোঁ মই এইখিনিও ভালকৈ মিলি যোৱালৈকে মই ভালকৈ মিলাই দিম। এইখিনি মোৰ মিহলি হৈ গৈছে। এতিয়া মই চুজিখিনি অলপ অলপকৈ দি থাকিম আৰু এইখিনি মই ভালকৈ মিলাই দিম। এনেধৰণে ভালকৈ মিলাই দিব যাতে কোনো ধৰণৰ গোটাগুটি লাঞ্চ নাথাকে। এইখিনি মই 20-25 মিনিটৰ কাৰণে ৰেষ্ট দিম। আনফালে মই এটা বাতিত 2 চামুচ মই আটা লৈছিলোঁ, ইয়াত 2 চামুচ, আৰু ইয়াতে মই কেইটামান টুটি ফুটি মিলাই দিম। যিহেতু চুজিৰ কেক হয়, গতিকে কেইটামান টুটি ফুটি দিলে খাবলৈ ভাল লাগিব। সেইকাৰণে মই কেইটামান টুটি ফুটি দিছোঁ আৰু এইখিনি ভালকৈ মিলাই দিম। এনেধৰণে ভালকৈ মিলাই, যিহেতু মই এটা হাতেৰে কেমেৰাটো ধৰি আছিলোঁ, সেইকাৰণে এইখিনি লৰি যোৱা নিচিনা লাগে। আনফালে মই এটা বাতি, টিফিনৰ বাতি লৈছোঁ। সেই বাতিটোতে মই আগতীয়াকৈ এখন জোখমতে কাগজ লৈছোঁ, জোখত কাটি তাতে দিছোঁ, আৰু ইয়াতে মই তেল সানি লৈছোঁ। আনফালে মই তাৰটো 20 মিনিটৰ কাৰণে ৰেষ্ট দিছিলোঁ, আৰু এতিয়া এইখিনি উলিয়াই লৈ পুনৰ ভালকৈ মিলাই দিছোঁ। এতিয়া আগতকৈ সম্পূৰ্ণৰূপে ডাঠ হৈছে, আৰু আগতীয়াকৈ মিলাই থোৱা টুটি ফুটিখিনিও এতিয়া মই ইয়াতে দি দিম। এতিয়া এইখিনি মিলাই দিলে তলিত লাগি নাযায়, সেইকাৰণে আটাকেইটা সানি দিছোঁ আৰু ভালকৈ এনেকৈ মিলাই দিম যাতে গোটাগুটি একো থাকি নাযায়। খুবেই ধুনীয়াকৈ মিলোৱা হৈ গ'ল। এতিয়া মই ইয়াতে চাহ খোৱা চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু এইখিনি ভালকৈ মিলাই দিছোঁ। এতিয়া একেটা ডাইৰেকশ্যনতে এনেকৈ মিলাই দিব, বেছিকৈ ঘূৰা নাথাকিব। আৰু কেকৰ বেটাৰটো খুবেই ধুনীয়াকৈ মিলি গৈছে। বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। এয়া মই দেখুৱাৰ ধৰণে এনেধৰণে হ'ব লাগিব। পেলাই দিলে এডাল ৰিবনৰ দৰে হৈ যাব লাগিব। এয়া খুবেই ধুনীয়াকৈ হৈ গৈছে। আৰু লগালগ কেক টিনৰ বাতিটোত এইখিনি বেটাৰটো দি দিলোঁ। থেপথেপাই দিছোঁ এয়াৰ বাবলছবোৰ ওলাই যাবৰ কাৰণে। আৰু যিকেইটা মই টুটি ফুটি থৈ দিছিলোঁ সেইকেইটা ওপৰত দি দিছোঁ। এনেকৈ অকণমান ওপৰত হ'লে কালাৰফুল লাগে, দেখি ভাল লাগে। আনফালে মই এই কেৰাহীটো 10 মিনিটমান ফ্ৰী হিট কৰি থৈ দিছিলোঁ, আৰু ইয়াতে এডাল মই ষ্টেণ্ড দিছোঁ যাতে অকণমান দাং খাই থাকে কেৰাহীৰ পৰা। এতিয়া লগালগ মই কেক টিনটো ইয়াতে বেক কৰিবৰ কাৰণে দি দিলোঁ। গেছটো ল' ফ্লেমত থ'ব আৰু এখন ঢাকোন দিম। এই কেকটো হ'বলৈ মোৰ 50 মিনিট সময় লাগিছে, আৰু মাজৰ পাতত আপোনালোকে দাঙি দাঙি চাই নাথাকিব, তেতিয়াহ'লে কেকটো ভাল নহ'ব। আৰু এতিয়া মই 45 মিনিট যোৱাৰ পিছত এবাৰ চেক কৰি চাইছোঁ এডাল কাটা দি, চুৰি বা এনেকুৱা লাঠি এডাল দি বা সৰু কাটাডাল দি চাব। যদি ক্লিন হৈ আহে তেতিয়াহ'লে হৈ গৈছে। এয়া মোৰ হৈ গৈছে, আৰু মই এইটো ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এখন চুৰি কটাৰীৰ সৈতে কাষকেইটা কাটি মই উলিয়াই দিছোঁ। খুবেই ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই কাগজখন আঁতৰাই দিলোঁ, বাটাৰ পেপাৰখন। খুবেই ধুনীয়া হৈছে, স্পঞ্জি কেক হৈছে।
কোমল হয় খাবলৈ সঁচাকৈ খুবেই টেষ্টি হৈছিল আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু এনেধৰণে বনাই খোৱা নাই যদি খাব যি সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ